আজিৰ ভিডিঅ'টো আপোনালোকক মই দেখাবলৈ বিচাৰিছোঁ ব্ৰইলাৰ পুহিবলৈ মানে এখন ব্ৰইলাৰ ফাৰ্ম খুলিবলৈ কি বস্তু প্ৰয়োজন হয় সেইখিনি বস্তু আপোনালোকক আজি মই থুলমূলকৈ অকণমান দেখাম বুলি আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাওঁ বুলি আশা ৰাখিছোঁ। প্ৰথমতে এখন ফাৰ্ম খুলিবলৈ হ'লে আপোনালোকৰ জেগাটো অলপ বামমীয়া জেগা লাগিব, ওখ জেগা লাগিব আৰু লগতে ৰ'দ ঘাই জেগা হ'ব লাগিব, যাতে পোৱালিখিনি সিমান ঠাণ্ডা নাপায়। আৰু লগতে আপোনালোকৰ জেগাডোখৰ অকণমান ওখ হ'লে ভাল, মানে পানী হ'লেও বৰষুণৰ পানী যাতে ভিজি নাহে তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে জেগাডোখৰ অকণমান ওখ ল'ব পাৰে। তাৰপাছত আপোনালোকক লাগিব দানা দিবৰ কাৰণে এনেকুৱা দানা পাত্ৰ লাগিব। আপোনালোকক এইবিলাক পাত্ৰ দেখিছে, এইখিনি মানে ওলমাই থোৱা হৈছে এতিয়া, এইখিনি ঢাকনি, এইখিনি পাত্ৰ দানা দিয়া পাত্ৰ লাগিব। তাৰপাছত আপোনালোকক লাগিব এটা পানী পাত্ৰ, এইটো হৈছে এটা পানী পাত্ৰ, এখন ঢাকন আৰু এইটো এটা পানী পাত্ৰ প্ৰয়োজন হ'ব। অকল এটা পাত্ৰ নালাগে বাৰু, মই আপোনালোকক এনেই ভিডিঅ'টো বুজাবৰ কাৰণে অকল এটা পাত্ৰ এনেই দেখাই দিছোঁ। তাৰপিছত লাগিব আপোনালোকক এনেকুৱা এটা ড্ৰাম লাগিব। যদি আপোনালোকৰ পানীটো ভাল তেনেহ'লে ফিল্টাৰ কৰিব নালাগে, যদি পানীটো বেয়া আপোনালোকে ফিল্টাৰ কৰিবলৈ এনেকুৱা এটা ড্ৰাম, মানে ঘৰতে তৈয়াৰ কৰা এটা ফিল্টাৰ বুলি ক'ব পাৰি। ইয়াত আছে বালি আছে, শিল আছে, এনেকুৱা এটা ফিল্টাৰ বনাই ল'ব পাৰিব। নেক্সট আপোনালোকক লাগিব এনেকুৱা এটা ষ্টেণ্ড, পানীত দিবৰ কাৰণে এনেকুৱা এটা ষ্টেণ্ড লাগিব, পানী পাত্ৰটো ইয়াৰ ওপৰত বহাই দিবৰ কাৰণে। যদি আপোনালোকে পোৱালিৰ পৰা ষ্টাৰ্ট কৰাটো চাব বিচাৰিছে, পোৱালিৰ পৰা ষ্টাৰ্ট কৰাটো আপোনালোকৰ লাগিব প্ৰথমতে সৰু পাত্ৰ, এইবিলাক দেখিছে আপোনালোকে, দানা পাত্ৰ, সৰু পাত্ৰ আৰু সৰু পানী দিয়া পাত্ৰ। প্ৰথমতে এনেকৈ আপোনালোকে ভুচিখিনি মেলি তাৰপিছত ওপৰত বাতৰি কাগজ লাগিব। আপোনালোকে বাতৰি কাগজ মেলি দিব আৰু আপোনালোকে প্ৰথম দিনা পানীৰ লগত ORS দিব পাৰে, ORS দিব। আৰু ঠাণ্ডা দিনৰ কাৰণে ইমান ডাঙৰ পানী পাত্ৰ দিলে মানে পানীটো মানে ভিজি যায়। আপোনালোকে দেখিছে পানীটো ভিজি গৈছে, তো ঠাণ্ডা দিনত এনেকৈ পানীটো ভিজি গ'লে নহ'ব, কাৰণ পানীটো ভিজি গ'লে পোৱালিখিনি তিতি যাব, তিতি যোৱাৰ ফলত পোৱালিখিনি ঠাণ্ডা পাব আৰু ইহঁতৰ নাড়ীত ঘাঁ লাগি যাব পাৰে। সেইবাবে আপোনালোকে ঠাণ্ডা দিনত ইয়াতকৈ সৰু পাত্ৰ আছে, এইটো গৰম দিনৰ কাৰণে ডাঙৰ মানে পানী পাত্ৰ দিয়া হৈছে। আৰু নেক্সট আহিলে আপোনালোকৰ কাৰেণ্টটো এনি টাইম আপোনাৰ ৰাতি লাগিব, লগত ইনভাৰ্টাৰ হ'লে বেছি ভাল, ইনভাৰ্টাৰ এটা লৈ ল'ব লাগে, নহ'লে কাৰেণ্টটো যদি প্ৰব্লেম দিয়ে মানে পোৱালিখিনি ৰাতি হ'লে চিঞৰে, মানে যদি পোহৰ নাপায় সিহঁতি চিঞৰে। আপোনালোকেতো জানে ব্ৰইলাৰ পুহিলে পোহৰ লাগিব, তাৰ বাবে আপোনালোকে পোহৰটো যোগাৰ কৰি লোৱাটো ভাল। ইনভাৰ্টাৰ আছে ইয়াত, কাৰেণ্টৰ লগতে ইনভাৰ্টাৰ আছে। তেনেহ'লে আজিৰ ভিডিঅ'টো থুলমূলকৈ ইমানখিনি আছিল। যদি আপোনালোকে কিবা নুবুজা কিবা থাকিলে তেনেহ'লে তলত কমেণ্ট কৰি জনাই দিব, কি আপোনালোকে জানিব লগা থাকিলে। তো নেক্সট ভিডিঅ'ত মই লৈ আহিম কিবা যদি আপোনালোকৰ জানিব লগা থাকে। তো আজিলৈ বাই বাই। তেনেহ'লে আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক এটা, কমেণ্ট এটা আৰু শ্বেয়াৰ এটা কৰি ছাবস্ক্ৰাইবটো কৰি বিশ্বজিৎ BS ইউটিউব চেনেলটো আপোনালোকে আগুৱাই নিব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকে এনেদৰে জানিবলগীয়া নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইবটো কৰি ল'ব। ধন্যবাদ। নেক্সট ভিডিঅ' চাবৰ বাবে বিশ্বজিৎ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো টিপি লওক, যাতে আপোনালোকে ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলৰ ন'টিফিকেশ্যনবোৰ আগতীয়াকৈ পায়। তেনেহ'লে আজিলৈ ধন্যবাদ।